আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া মই আছোঁ গুৱাহাটীত আৰু ইয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ মানে বাৰ ঘৰত আহিছোঁ আজি হ'ল ঈদ সকলোকে ঈদৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঈদ মুবাৰক টু অল অফ ইউ তাত অকণমান বেয়া কাৰণ বতাহত গাড়ীত আহিলোঁ মই বাৰ ঘৰত আহিছোঁ কেইদিনমান আগতেও বাৰ ঘৰত গৈছিলোঁ কিন্তু মঙলদৈত গৈছিলোঁ ৰাতি বহুত দিন হ'ল অহা নাই আৰু ঈদৰ যিহেতু দুদিনীয়া বন্ধ পাইছোঁ একদিন দুইদিন এদিন এৰাতিৰ কাৰণে মই আহিছোঁ আৰু চুলি তুলি একদম বেয়া হৈ গ'ল বাৰু ঈদত গাড়ী চাড়ী অকণমান কম আছিলে সেইটো কাৰণে অকণমান ঠেলা হেঁচা আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা এইটো যে বাহঁতে গম নাপায় মই আহিছোঁ বুলি আৰু মাহঁতকো ক'ব মানা কৰিছোঁ ইটছ লাইক ছাৰপ্ৰাইজ দিব এইটো লাইক ছাৰপ্ৰাইজ টাইপ হ'ব আৰু চ' বহুত বেছি এক্সাইটেড হৈছোঁ পামেই সিহঁতৰ ফ্ল'ৰটো পামেই গৈছোঁ ঠিক আছে লগ পাই আছোঁ পৰা এনে আহিছোঁ হঠাতে আহিছোঁ আকৌ অকলে আহিছোঁ ছাৰপ্ৰাইজ দিম যে কোৱা নাই কাকো এতিয়ালৈকে বিশ্বাস কৰিব বহা বাবা এইখন পেলাই থৈ এইফালে গ'ল নিজে লৈ খাব আৰু আহি পোৱাৰ লগে লগে বাহঁতে ক'ৰবাত হেনো বজাৰ কৰিব যাব পুকুলৰ কাৰণে চাইকেল এখন তাৰ কাৰণে ময়ো আহিলোঁ আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ চাই থাকিব পুকুলো মই লুকাইছোঁ দেই কুকু পেহাই কেনেকৈ সামুজাই আছে নকৰে পেহাই ৰাতিপুৱা কেনেকৈ সামুজাই আছে ৰাতিপুৱা গৈছে উঠিয়ে ডাইৰেক্ট দৰ্জা খুলিছে তাৰপিছত মই কৈছোঁ পেহা সামুজাই পুতলা আনে পাই ন মাথা কৈছে আছে কেনেকৈ ঘূৰাইছে লাগিব নিব বা আমি গোটেইবিলাকে ফুৰিব আহিছোঁ বেবী হাগ পুকুলৰ আজি আমি ধুনীয়াকৈ চাইকেল এখন কিনিম তাতে আহিছোঁ चुप 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 आपने हैंडल बोला है इसलिए हैंडल के अलावा तो मेरे पास তাতে নবহে তুমি কল খাবা নেকি এইটো কল আৰু কি লাগিব তোমাক ৱাও এইটো চোৱা ইমান ধুনীয়া লাগিছে কুশ্যন ড্ৰিম প্ৰাইচটো চাই লওঁ প্ৰাইচ অ' মাই গড 825 অলপ বেছিয়ে নহয় নে কি হ'ব 825ত এইটো নিলোৱে যেনিবা মই কি বোলে অঁ সেইটো নলিয়াই এফালে আহা সেইফালে নুলিয়াই ন এইটো ন এইটো ফুম ন তোমাৰখন সেইফালে আছে মাৰ ওচৰত আছে তোমাৰখন লাহে নিউ বাইক পিয়ানোৰ নিউ বাইক এইটো বজাই দিয়া বেলটো বজাই দিয়া এজ ইউজুৱেল আপোনালোকক ইয়াতে বাই বাই দিওঁ লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত তেতিয়াহ'লে সকলো কুশলে থাকক বাই বাই